নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে ৰাতি টোপনিত কেতিয়াবা বেয়া সপোন দেখা পায় নেকি? মই আগতে বহুত ভয় লগা বা বেয়া সপোন দেখা পাইছিলোঁ, কিন্তু আজিকালি তাৰ পৰা মুক্ত হ'লোঁ। এতিয়া মই ৰাতি টোপনিত এটাও ভয় লগা সপোন দেখা নাপাওঁ। মই এনে কি কাম কৰিলোঁ যাৰ কাৰণে এতিয়া মই ৰাতিৰ টোপনিত এটাও ভয় লগা বা বেয়া সপোন দেখা নাপাওঁ? আজি এই ভিডিঅ'টোত গোটেই কথাখিনি আলোচনা কৰিম। আৰু আপুনিও মই কৰা কামটো কৰি আপুনি যদি ৰাতি টোপনিত ভয় লগা বা বেয়া সপোন দেখে তাৰ পৰা মুক্ত হ'ব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কি কাৰণত ৰাতি মানুহে টোপনিত ভয় লগা সপোন দেখে সেয়া আগতে আলোচনা কৰোঁ আহক। ৰাতি টোপনিত মানুহে ভয় লগা সপোন দেখাৰ বহুত কাৰণ আছে। মানুহে ৰাতি বিচনাত শোৱাৰ কিছুমান নীতি নিয়ম আছে। সেই নীতি নিয়মসমূহৰ মতে যদি মানুহে ৰাতি নুশুৱে তেনেহ'লে ভয়ানক বা ভয় লগা সপোন দেখা পায়। বিচনাখন ভালকৈ জোকাৰি পাৰি নুশুলেও ভয় লগা সপোন দেখা পায়। আগৰ জেনেৰেশ্যনৰ মানুহবোৰে বিচনাত উঠি ভগৱানক চিন্তা কৰিছিল, ভগৱানৰ প্ৰাৰ্থনা গাইছিল। কিন্তু আজিকালি মানুহে বিচনাত উঠি মোবাইলটো হাতত লয়। প্ৰাৰ্থনাৰ বিপৰীতে ৰাতি 1-2 বজালৈকে মোবাইলৰ মাতহে শুনা যায়। দিনটোত কি কাম কৰিলোঁ, সেই কামবোৰ কেনেদৰে কৰিলোঁ, কিবা বেয়া কাম কৰিলোঁ নেকি, কাৰোবাৰ মনত দুখ দিলোঁ নেকি, কাৰোবাক কিবা সহায় কৰিলোঁ নে নাই, এইবোৰ কথা চিন্তা কৰিবলৈ আমাৰ অলপ পাহৰি নাই। আমি কেৱল মোবাইল টিপাতে ব্যস্ত হৈ যাওঁ টোপনি অহালৈকে। কেতিয়াবা যদি মোবাইলৰ নেট বেয়া হৈ থাকে মোবাইলটোকে খং কৰোঁ। এনেকৈ খং ৰাগ কৰি শুলে ৰাতিৰ টোপনিত ভয় লগা বা বেয়া সপোন দেখিবই। আৰু মোবাইলত ভয়ানক ঘটনাৰ বাতৰি যদি চাই সেই ঘটনাৰ কথা মনতে কল্পনা কৰি শুলেও ৰাতি ভয় লগা সপোন দেখা পায়। মোবাইল নাচাবলৈ কোৱা নাই, মোবাইল চায়ো এই ভিডিঅ'টোত যিখিনি কথা আলোচনা কৰিম সেই কথাখিনি যদি পালন কৰে তেনে আপুনি ৰাতি টোপনিত কেতিয়াও বেয়া সপোন দেখা নাপাব। আৰু যদি কেতিয়াবা ভয় লগা সপোন দেখা পায়ো তথাপিও আপোনাৰ কোনো ভয়ৰ কাৰণ নাথাকিব। এই ভিডিঅ'টোত দিয়া পৰামৰ্শটো পালন কৰিলে আপুনি দেখা বেয়া সপোনৰ বেয়া প্ৰভাৱ আপোনাৰ জীৱনত কেতিয়াও নপৰে। সেয়ে কথাকেইটা মনোযোগ দি শুনিব। কথাকেইটা তেনে সাধাৰণ, কিন্তু এই কথাকেইটা পালন কৰি আপুনি বেয়া সপোনৰ বেয়া প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰিব। মই এই কথাকেইটা মোৰ আধ্যাত্মিক গুৰুজনাৰ পৰা শিকিছোঁ আৰু সেয়া পালন কৰি মই সুফল লাভ কৰিছোঁ। আপুনি যদি পালন কৰে তেনেহ'লে আপুনি ৰাতিৰ টোপনিত কেতিয়াও বেয়া সপোন দেখা নাপাব। আপুনি যেতিয়া ৰাতি শুবলৈ যাব তেনে ভগৱানক চিন্তা কৰি আপুনি আপোনাৰ সোঁ ভৰিখন বিচনাত উঠাব। মানে সোঁ ভৰিখনেৰে বিচনাত উঠি আপুনি শুই যাব। আৰু যদি মহিলা হয় তেনেহ'লে বাওঁ ভৰিখনেৰে বিচনাত উঠিব। যদি স্বামীজন আগতীয়াকৈ বিচনাত শুই থাকে তেতিয়া প্ৰথমে স্বামীজনক সেৱা জনাই বাওঁ ভৰিখনেৰে বিচনাত উঠি শুব। তেনেকৈ বিচনাত উঠাৰ পাছত যদি আপোনাৰ মোবাইল চোৱাৰ অভ্যাস আছে চাব, যদি কিতাপ পঢ়াৰ অভ্যাস আছে পঢ়িব, তাত কোনো বাধা নাই। যেতিয়া আপোনাৰ টোপনি আহিব তেতিয়া ভগৱানক চিন্তা কৰি মাধৱ 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 বুলি মনতে 3 বাৰ উচ্চাৰণ কৰিব। এই ভগৱানৰ নামটো 3 বাৰ উচ্চাৰণ কৰি যদি আপুনি শুৱে তেনে আপুনি কেতিয়াও বেয়া সপোন নেদেখিব। তাৰ পাছতো আপুনি যদি কেতিয়াবা বেয়া সপোন দেখা পায় তেতিয়াও আপুনি ভয় কৰিব নালাগে। সপোন দেখাৰ পাছত যেতিয়া আপুনি টোপনিৰ পৰা সাৰ পাব তেতিয়া সেই একেইটা ভগৱানৰ নামকে মাধৱ মাধৱ বুলি 3 বাৰ মনতে উচ্চাৰণ কৰিব। তেনেকৈ ভগৱানৰ এই 3টাৰ নাম যদি আপুনি উচ্চাৰণ কৰে তেনেহ'লে সেই বেয়া সপোনৰ বেয়া প্ৰভাৱ আপোনাৰ জীৱনত কেতিয়াও নপৰে। এই কথাটো পালন কৰি আপুনি বেয়া সপোন বা ভয়ানক সপোনৰ পৰা বাচি থাকিব পাৰিব আৰু দেখিলেও কেতিয়াবা তাৰ কুপ্ৰভাৱৰ পৰা বাচিব পাৰিব। ৰাতি টোপনিত বেয়া সপোন দেখিলে গোটেই দিনটোত মনত কিবা এটা ভয়ে ক্ৰিয়া কৰি থাকে আৰু সেই সমস্যাৰ পৰা এই কথাকেইটা পালন কৰি আপুনি বাচি থাকিব পাৰিব। এনে প্ৰয়োজনীয় পৰামৰ্শ কোনো নিদিয়ে, কিন্তু সকলোৰে যাতে মংগল হয় সেই উদ্দেশ্যে আপোনালোকলৈ আগবঢ়ালোঁ। গতিকে আপোনালোকে সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে বেয়া সপোনৰ কুপ্ৰভাৱৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰক। আৰু ভিডিঅ'টোত এটা কমেণ্ট কৰাৰ লগতে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।